আজি আমি আহিছোঁ এখন বাগান, বৃহৎ বাগান, আৰু সেই বাগানখনতে এজাক বৃহৎ হাতীয়ে আজি প্ৰায় 15 দিন হ'ল বসবাস কৰি আছে আৰু ওচৰৰ গাঁওবিলাকৰ ধান খেতি খাই শেষ কৰিছে। আৰু সেই হাতীজাক চাবলৈ আমি প্ৰায় 10-15 কিলোমিটাৰ বাট কৰি বাই এই হাতীজাক আপোনালোকক আমি দেখুৱাবলৈ আহিছোঁ। আৰু আপোনালোকক এই হাতীজাকৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক আমি দেখুৱাম আৰু এটাকৈ সম্পূৰ্ণ আপোনালোকক এই দৃশ্য আপোনালোকক পৰিৱেশন কৰিম। এই চাওক, এই হাতীজাকত ইমানেই সৰু সৰু পোৱালি আছে, যিবিলাক পোৱালি এই বাগানৰ পৰা অলপহে ওলাই আছে, আৰু কিছুমান পোৱালি আপোনাৰ বাগানৰ একেবাৰে তলতে আছে। এইখিনিতে চাওক, এয়া এটা সৰু পোৱালিয়ে মানে 3-4জন মানে হাতীয়ে আপোনাৰ লুকুৱাই ৰাখিছে। অলপ পিছতে আপোনালোকে দেখিব। আৰু এটা পোৱালি আগৰ জাকটোত দেখিছেনে? আগৰ জাকটো এটা অকণমানি পোৱালি, কি মানে সুন্দৰ মৰম লগা অকণমানি পোৱালি। আপোনালোকে এই পোৱালিটো লক্ষ্য কৰক। আৰু কিমান ডাঙৰ হাতীজাক চাওক, কিমান ডাঙৰ হাতীজাক। সিহঁতে কৈছে, তই মোৰ জেগাৰ পৰা মোৰ জেগাৰ পৰা আমি যেনেকৈ ধেমালি কৰোঁ তেনেকৈ কৈছে, মোৰ জেগাৰ পৰা এইটো চাওক, অকণমানি পোৱালি, এইটো এটা অকণমানি পোৱালি। এইফালে আপোনাৰ বাওঁফালে চাওক, অকণমানি পোৱালি, তেনেই অকণমানি, বহুত অকণমানি পোৱালি আছে। আৰু কেনেকৈ এই হাতী পোৱালিকেইটাই খেলি আছে চাওক। চাবুৰী ৰাইজ দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'। এই চাওক, হাতীটোৱে কেনেকৈ নেগুৰত ধৰি টনা আজোৰা কৰি আছে। আমাৰ যেনেকৈ ভাই ককাইক ধেমালি কৰে, ঠিক তেনেদৰে হাতী পোৱালিকেইটাই ধেমালি কৰি আছে। এইবোৰ ভিডিঅ' সংগ্ৰহ কৰিবৰ কাৰণে প্ৰায় আমি 15-20 কিলোমিটাৰ বাট কৰি বাই আহি এখন বৃহৎ বাগান আৰু লগতে এখন ৰিজাৰ্ভ লাগি আছে। এই ৰিজাৰ্ভখনৰ আৰু বাগানখনৰ ইয়াতে হাতীজাকটো আছে বুলি গম পাই আমি আহি শেষত আমি ইয়াত উপস্থিত হ'লোঁ আৰু আপোনালোকক ভিডিঅ' সংগ্ৰহ কৰি আপোনালোক দিব কাৰণে ভিডিঅ' সংগ্ৰহ কৰি আছোঁ আমি। এইটো চাওক, অকণমানি পোৱালি, বহুত অকণমানি পোৱালি আছে। প্ৰায় গোটেই হাতীজাকটোত 90টামান হাতী আছে। এই হাতীৰ ভিতৰত প্ৰায় 40